असम को सरसों को जतो को जुहार तेहिं नेल जुपिया मिद मारांग खबर आर खबर दो नोआ कान गया BMN न्यूज पोर्टल ऑफिस तेहिं को उढाव केदा आर नोआ उढाव सगुन कमी वराय ताहे कना मारांग पेडा लेकाते 14 नंग चिरांग दुआर समष्टि रेन EM रंजित बुसमुतारी आर इना साथे ताहे कना रानीगता UPPL ब्लॉक कमिटी रेन सभा गमके बीदा मुसारी गमके को ताहे कना एंड जुवा संतमारी होय ताहे कना आसाते आइमा आदि पासेरन नेता को ताहे कना मेनखान नोआ न्यूज पोर्टल ऑफिस जहां को लगे नोआ दो बोर्डर गता ना मोर नाम तो हल दानियल वारी एतिया आजे 8টা পৰা আমি এতিয়ালৈকে মানে আমাৰ কিবা নিউজ পোৰ্টেল নতুন খুলিছে ইয়াত মানে আমি এতিয়া নতুন চেনেলৰ পৰামৰ্শ কৰা আপোনাক ফাৰ্ষ্টঅফ নমস্কাৰ যাচিছোঁ এতিয়া আমি আজি আমাৰ এই কিবা নিউজ পোৰ্টেলটো নিউকে ওপেনিং কৰিলে আৰু ইয়াত ৰাতিপুৱা আমাৰ বিটিআৰৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ছাৰ ৰঞ্জিত ছাৰ আহিছিলে এটা আমাৰ অফিসটো মানে ওপেনিং কৰি গ'ল সেকেন্ড সেশনৰ আমি আমাৰ এৰিয়াৰ চিৰাং ডিষ্ট্ৰিক্টৰ আমাৰ এৰিয়াৰ সোশ্যাল ওয়ার্কার এজন আছে জিসিয়া ছাৰ এটা আমি সেকেন্ড সেশনত মানে আমাৰ নিউজ পোৰ্টেলটো ওপেন কৰিবলৈ আমি আহ্বান জনাইছোঁ সম্প্ৰমাৰী ছাৰ লগত মানে আমাৰ বড়োলেণ্ড আদাবৰ এক্স সিভিল এডিটৰ আছে ছাৰটো আমি ইনভাইট কৰিছোঁ ছাৰটো এতিয়া আহি পালোঁ অফিচত আছে তাৰ লগত হেল্প কৰিবলৈ আমি ছাৰ মেকুমত আৰু জিসিয়া ছাৰ লগত মানে দুজনক মিলি মানে এই প্ৰগ্ৰামটো ল'ব খুজিছোঁ নমস্কাৰ মোৰ নাম কেদা বসুমতাৰী এই BMN নিউজ পোৰ্টেলৰ এক্সিকিউটিভ এডিটৰ এইটো আজি নিউজ পোৰ্টেল নতুন গঠন কৰিছে এইটো আমাৰ ইমান সমাজত কাম আছে উন্নতিৰ কাম আছে এইটো লৈ পেলাই আগবাঢ়িব কাৰণে এইটো পোৰ্টেলটো জন্ম কৰিছে আজি খুব সুখীৰ দিন আজি এক লক্ষণীয় দিন বুলি আমি ক'ব লাগিব আমাৰ বিটিআৰ অঞ্চলত থকা সেই বেংটলত আজি আমি নতুনকৈ BMN নিউজ আমি উদ্ঘাটন কৰিছোঁ আমি খুব আশা কৰিছোঁ আপোনালোকৰ আন্তৰিক শুভেচ্ছা নিশ্চয় মই যাচিব লাগিব মই যাচিছোঁ আৰু আশা কৰিছোঁ যে আগন্তুক দিনত আগন্তুক অহা সময়ত আমি সেই BMN নিউজৰ যোগেদি আমি বিভিন্ন তেনেকুৱা অঞ্চলৰ যিখিনি সমস্যা দেশৰ যিখিনি সমস্যা গাঁৱৰ ভিতৰত যিখিনি আমাৰ বিভিন্ন সমস্যা সেই সমস্যাবোৰ তেখেতসকলে নিশ্চয় ৰাইজক প্ৰচাৰ কৰিব আৰু সেই প্ৰচাৰ কৰাৰ ক্ষেত্ৰত নিশ্চয় ভাল এটা প্ৰচাৰ আমি আশা কৰিম যাতে সেই পোৰ্টেলৰ যোগেদি যিসকল বৰ্তমান কাম কৰিবলৈ তেখেতসকলক দায়িত্ব দিয়া হৈছে যে মেনেজিং ডাইৰেক্টৰ হিচাপে যে দানিয়েল ওৱাৰী তেখেতে নিশ্চয় ভাল এটা পদক্ষেপ নিশ্চয় ল'ব আশা কৰিছোঁ এই BMN নিউজৰ যে এডিটৰ এণ্ড চিফ তেখেত জিহলাও মুছাহাৰী তেখেতেও নিশ্চয় সেই নিউজৰ ভাল এটা পৰিৱেশ আনাৰ ক্ষেত্ৰত তেখেতে নিশ্চয় কাম কৰিব আশা কৰিছোঁ আগন্তুক সময়ত আমাৰ বিভিন্ন সমস্যা এই সমস্যাটো আমি নিশ্চয় ৰাইজৰ মাজত আমি দেখুৱাই পেলাই আমি এটা ভাল এটা সলিউশন ভাল এটা আমি সমস্যাটো সমাধান ক্ষেত্ৰত আমি নিশ্চয় দেখিবলৈ পাম নিশ্চয় ৰাইজে এই BMN নিউজটো আঁকোৱালি ল'ব আৰু ৰাইজৰ ভাল এটা প্ৰচাৰ কৰিবৰ কাৰণে নিশ্চয় তেখেতসকলে নিশ্চয় পদক্ষেপ ল'ব মই আশাবাদী এই নিউজখন চোৱা ৰাইজসকল চবকে মই ধন্যবাদ দিছোঁ আজি মই যে নিউজ BMN নিউজ নতুনকৈ বনাইছে তাৰ কাৰণে দুই একটা মই কথা কম যোন বস্তুটো নিউজটোৰ পৰা বহুত মানে প্ৰগ্ৰাম হওক বা কাৰোবাৰ সমস্যা হওক এইবিলাক যদি দেখা পায় বা নিউজৰ যোগেদি বহুত বস্তুটো চবে গম পায় যাই ইয়ং জেনেৰেশ্যন লেভেলৰ 4জন ল'ৰাই নিউজটো নতুনকৈ বনাইছে তাৰ কাৰণে ইয়াৰ পৰা মোৰ পৰা বহুত ধন্যবাদ যাতে বহুত মানুহে যাতে এই নিউজৰ পৰা চবে যাতে কোন জায়গাত কি হৈছে কোন জায়গাত কি হোৱা নাই চবে যাতে দেখা পাওঁ আৰু যাই নিউজ নতুন BMN নিউজ বনাইছে
এই নিউজটো সবেই যাতে সাবস্ক্রাইব কৰি বা শ্বেয়াৰ কৰি যাতে সবে লগতে শ্বেয়াৰ কৰি কামটো কৰে ৰাইজসকলৰ লগতে মই ৰিকুৱেষ্ট যাতে ওৰ চেনেলটো যাতে ভালে ভাল চলি যাব পাৰে আৰু সবে ৰাইজসকলৰ লগত মিলি যাতে কাম কৰিব পাৰে